Hi, hello, namaskar. Welcome to my YouTube channel. নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আমাৰ ডিছ হৈছে বাঁহগাজৰ লগত মাছৰ কাৰী। তাৰ বাবে আমি হালধি নিমখ দি মাছখিনি সানি লৈছোঁ। এতিয়া কেৰাহী এটাত অকণমান তেল গৰম কৰি তাত মাছখিনি ভালকৈ ভাজিবলৈ দিছোঁ। আপোনালোকে মাছখিনি আধা ভাজাকৈও ল'ব পাৰে বা ফুল ফ্ৰাই কৰি ল'ব পাৰে, এইটো আপোনালোকৰ ইচ্ছামতে ল'লেই হ'ল। কেৰাহীটোত মই অকণমান বেছিকৈ ফ্ৰাই কৰি লৈছোঁ, যিহেতু মই বেছিকৈ ফ্ৰাই হোৱা মাছ খাই ভাল পাওঁ। আপোনালোকে তেলখিনি প্ৰথমে বেছিকৈ গৰম হোৱাৰ পিছত অকণমান ষ্টিমটো ল' কৰি দিব। দেখিছে নহয় মাছখিনি কেনেকুৱা ৰঙাকৈ ধুনীয়া হৈছে। এতিয়া আমি মাছখিনি নমাই ল'ম। মই ইয়াতে 6 পিচ 7 পিচমান মাছ লৈছোঁ। আপোনালোকে নিজৰ 1 পিচ 2 পিচেদিও আপোনালোকে বনাব পাৰে, এইটো আপোনালোকৰ ইচ্ছা অনুযায়ী ল'লে হ'ল। এতিয়া আমি ৰেচিপিটো বনাব মেইন কোৰ্চটো। তাৰ বাবে আমি লৈছোঁ বিলাহী কাটি, পিঁয়াজ, আকৌ আৰু লৈছোঁ আমি বাঁহগাজ সৰু সৰুকৈ, লগত আছে আলু। আপোনালোকে আলু নিজৰ ইচ্ছামতে ল'ব। আপোনাৰ হালধি গুড়ি, আদা নহৰু বটা, জিৰা গুড়ি আৰু ধনিয়া গুড়ি, আৰু লগত থাকিব পিঠাগুড়ি বা চাউলৰ গুড়ি যিটো, সেইটো অকণমান পানীত মিহলাই ল'ব এনেকৈ। তো ইয়াৰ এটা লিকুইড পেষ্ট এটা বনাব। সেইখিনি ইনগ্ৰিডিয়েণ্ট হ'লেই হৈ যায়। এতিয়া আমি কেৰাহীখনত অকণমান তেল দি ল'ম। মই মাছ ভজা তেলখিনিয়ে ইউজ কৰিছোঁ। এতিয়া আমি ইয়াতে পিঁয়াজ, জলকীয়া, পিঁয়াজ এইখিনি ভাজি ল'ম। পিঁয়াজখিনি বেছি কাঢ়াকৈ নাভাজিব, অলপ ভাজাৰ পিছতে হৈ যায়। এইটো একেবাৰে সহজ ৰেচিপি হয়। বাঁহগাজ থাকিলে বাকীখিনি সহজতে ঘৰত পোৱা বস্তুৱেই। পিঁয়াজখিনি আমি এনেদৰে ফ্ৰাই কৰি লৈছোঁ। এতিয়া আমি আলু এড কৰিম ইয়াতে। আলুখিনি মই অকণমান পানীত তিয়াই থৈছোঁ, আপোনালোকে তিয়াই নথলেও হয়। আলুখিনি অকণমান ফ্ৰাই কৰি ল'ব। নিমখ অকণমান সোৱাদ অনুযায়ী দিব। মই অকণমান সৰহকৈ দিছোঁ, যিহেতু ইয়াত পিছলৈ কাঢ়ি হ'ব। এতিয়া আমি বিলাহীখিনি দিম। বিলাহীখিনি আৰু আলুখিনিৰ সৈতে অকণমান ফ্ৰাই কৰিব। তাৰপিছত আমি বাঁহগাজখিনি
কেৰাহীখনত এড কৰি দিম। বাঁহগছখিনি আপোনালোকে এনেকৈ নাকাটি এই চাটনি বনোৱা সেইখনত ৰুকি ল'ব পাৰে, বা আপোনালোকৰ যদি এনেকুৱা আছে আগৰে এনেকুৱা ব্যৱহাৰ কৰিব পাৰে। মোৰ এইটো বহুত পুৰণিও নহয়, মানে নতুনেই হয়, বেছি দিন হোৱা নাই এইটো ফাৰ্মেণ্টেড কৰা, আৰু মই ডাঙৰকৈ ৰাখিছিলোঁ। এতিয়া অকণমান ঢাকনিখন মাৰি গেছৰ চিমটো কম কৰি দিব। আমি হাৰ্ডলি 5 মিনিটমান ঢাকনি মৰাৰ পিছত ইয়াতে আমি আদা নহৰু পেষ্ট, বাকী যিখিনি মছলা আছে সেইখিনি একেলগে এড কৰিম। আদা নহৰু পেষ্ট দিলোঁ আৰু বাকীখিনি মছলা এড কৰিলোঁ। 5 মিনিটমান গোটেইখিনি ফ্ৰাই কৰিম। এয়া দেখিছে আমি ফ্ৰাই কৰিছোঁ, ধুনীয়াকৈ ফ্ৰাই হৈছে গোটেইখিনি। এতিয়া আমি পিঠাগুড়িখিনি ল'ব লাগিব। পিঠাগুড়ি বহুত সৰহকৈও নিদিব, অকণমান দি পানীৰ লগত মিক্স কৰি সেইখিনি ইয়াতে কেৰাহীটোত দি দিব। এতিয়া আমি ইয়াতে অকণমান পানী ইউজ কৰিম। আপোনালোকে গৰম পানীও দিব পাৰে, বা যদি গৰম পানী নাথাকে ঠাণ্ডা পানীও ইউজ কৰিব পাৰে। পানী আপোনালোকে বহুত বেছিও নিদিব আৰু কমো নিদিব, যিহেতু কাৰী হ'ব। বেছি গোটা হ'লেও বেয়া লাগিব, আৰু বেছি পানীয়া হ'লেও টেষ্টটো অকণমান বেলেগ আহিব। গতিকে আপোনালোকে নিজৰ ইচ্ছা অনুযায়ী দিব হিচাপত। এতিয়া আমি ইয়াতে মাছখিনি এড কৰি দিম। মই ইয়াতে এটা বস্তু ব্যৱহাৰ কৰা নাই, সেইটো আপোনাৰ জলকীয়াৰ পেষ্ট বনোৱা এটা ইউজ কৰিব পাৰে। পেষ্ট বা এনেকুৱা ভোট জলকীয়া হওক বা আন কিবা জলকীয়া যদি আপোনালোকে মন কৰে দিব পাৰে ইয়াতে। মই আমাৰ ঘৰত যিহেতু বেছিকৈ জলকীয়া নাখায়, গতিকে মই ইয়াতে বহুত সৰহকৈ দিয়া নাই। এতিয়া আমি ঢাকনি মাৰি অকণমান দেৰি ৰাখিছোঁ, প্ৰায় 10-15 মিনিটমান উতলিব দিম। এতিয়া আমাৰ উতলি আছে। মই ঢাকনিখন গুচাই অকণমান চেক কৰি লৈছোঁ। আমাৰ বাঁহগাজৰ সৈতে মাছৰ কাৰী প্ৰায় ৰেডি হৈছে। পানীখিনি আপোনালোকে ইয়াতকৈ অকণমান শুকাব পাৰে, কিন্তু মই অকণমান ৰাখিছোঁ, যিহেতু ভাতৰ লগত খাম, গতিকে অকণমান জোল লাগিব সৰহকৈ। তো আমাৰ ৰেচিপিটো প্ৰায় ৰেডি হৈছে। আপোনালোকে এনেকৈ ৰেচিপি বনাই খাই চাবচোন এবাৰ, কিমান ভাল লাগে। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব। ধন্যবাদ।